স্কুলীয়া জীৱনৰ আজি তাইৰ প্ৰথমটো দিন। ক'বলৈ গ'লে জীৱনৰ এটা নতুন অধ্যায়ৰ পাতনি মেলিবলৈ গৈ আছে। সকলোৱে আশীৰ্বাদ কৰিবচোন তাইৰ জীৱন বাটত যাতে সদায় আগুৱাই যাবলৈ সক্ষম হয়। সময়বোৰ যেন বৰ খৰকৈ পাৰ হৈ গ'ল। সিদিনা তাইক কোলাত লৈছিলোঁহে, আজি স্কুল যাব পৰা হ'লেই তাই। জীয়ৰী অৱস্থাত যেতিয়া মাৰ কিছু কথাত সন্মতি নিদিছিলোঁ বা বুজি নাপাইছিলোঁ, তেতিয়া মায়ে কৈছিল, এদিন যেতিয়া নিজে মাক হবি তেতিয়া বুজিবি। এতিয়া সেইষাৰ কথা ভালকৈ বুজিছোঁ। মাক হোৱাৰ দায়িত্বভাৰ নোলোৱালৈকে এই সুখ দুখবোৰ যেন কেতিয়াও অনুভৱেই কৰিব পৰা নাযায়। আজি মোৰ মনটোতো এটা যেন বেলেগ অনুভূতিয়ে ঘেৰি ধৰিছে, এক বুজাব নোৱাৰা অনুভূতি। এদিন আমাৰ মা দেউতায়েও চাগে আমাক এনেদৰে সাজু কৰিছিল স্কুললৈ নিবলৈ। স্কুলত আজি প্ৰথমটো খোজ পেলাব তাই। ৰাতিপুৱা সোনকালে নুঠা ছোৱালীজনী এতিয়া ৰাতিপুৱা 6টা বজাতে উঠিব লাগিব। এখন নতুন সময়সূচী ছেট কৰিব লাগিব। ঘৰত যিহেতু তাইৰ খেলাৰ লগৰীয়া কম, সেইবাবে বন্ধু বান্ধৱৰ সংযোগ হ'লে খুব ভাল পায়। এতিয়া শিক্ষাৰ লগতে নতুন বন্ধু বান্ধৱৰো তাইৰ সংযোগ হ'বলৈ গৈ আছে। ভৱিষ্যতলৈ তাই পঢ়ি শুনি কিবা সংস্থাপন লওক বা নলওক, কিন্তু এটাই চেষ্টা থাকিব যাতে এগৰাকী ভাল ব্যক্তিত্বৰ গৰাকী হওক তাই। আপোনালোকে মোৰ আগৰ কিছু ভিডিঅ'ত যথেষ্ট মৰম দিছে। এনেকৈ মৰমবোৰ দি যাবচোন। আপোনালোকলৈ সদায় এটা নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম ময়ো। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক আৰু কমেণ্ট এটাও কৰি যাব প্লিজ। আন দিনাৰ দৰে আজি তাই একেবাৰে উৎপাত কৰা নাই কাপোৰ পিন্ধাওঁতে। যিহেতু স্কুল যাম বুলি কৈছোঁ, তাই যেন বেলেগ এটা ফূৰ্তি। একোতো বুজি পোৱা নাই, হ'লেও মনত কিবা এটা তাইৰ যেন ফূৰ্তি আছে। আজি কাপোৰ পিন্ধাবলৈ, ফুট লগাবলৈ ধুনীয়াকৈ পাতি দিছে তাই। যি কি নহওক, স্কুলৰ আজি প্ৰথম দিনটোত তোমাৰ মাৰ ফালৰ পৰা বহুত শুভেচ্ছা, বহুত আশীৰ্বাদ আৰু একাল মাৰ মৰম থাকিল মোৰ হ'ল। সদায় আগুৱাই যাবা।